তো হাই ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। তো গাইছ আপোনালোকেতো থাম্বনেইল টাইটেল দেখি নিশ্চয় গম পাইছে যে মানে কি আজি মানে প্ৰেক্টিছ একদমেই হোৱা নাই। তো যিহেতু মানে ইণ্টাৰভিউ আহি আছে লাহে লাহে আৰু মানে কোনদিনা আছে মই সেইটোও কৈ আছোঁ কেই তাৰিখে আছে। তো মানে আজি ফিল্ডত আহিলোঁ, তো বৰষুণ একদম বৰষুণ দি আছে। এইফালে লং জাম্পৰ মানে কি ঠাইখিনি চাওক কেনেকুৱা হৈ গৈছে, ইফালে পূৰা পানী হৈ গৈছে। তো এইবিলাক মানে গোটেইখিনি বেয়া হৈ গৈছে আৰু মানে কি দৌৰা ট্ৰেকটো একদম মানে পিছল হৈ গৈছে। তো গতিকে মানে কি যোৱাকালি ৰাতিও বৰষুণ দিলে, তাৰপিছত বহুত বতাহ বৰষুণ দিলে, তাৰপিছত এতিয়াও বৰষুণ দিছে, প্ৰায় 10 মিনিটমান হ'ল ৰ'ব। তো গতিকে বৰষুণ দিয়াৰ কাৰণে মানে কি আহিব খুজিছিলোঁ, মানে আগতে চাৰে 10টা 11টামানত আহিব খুজিছিলোঁ, তাৰপিছত বৰষুণ দি দিলে, তো সেইকাৰণে এতিয়া আহিলোঁ। তো আজি প্ৰেক্টিছটো নহ'লে, আজি এইখিনি মানে কি কৰিবৰে নহ'ল। আবেলিলৈ কি হয় চাওঁ, কি কৰিব পাৰোঁ। তো গাইজ আবেলিলৈ যদি আৰু বৰষুণ নিদিয়ে তেতিয়া কথা নাছিল, মানে কি আবেলিলৈ বৰষুণ যদি নিদিয়ে তো ধুনীয়াকৈ দৌৰিব পৰা যাব, প্ৰেক্টিছ কৰিব পৰা যাব, মানে ট্ৰেকটো ভাল হ'ব, শুকাব। আৰু যদি বৰষুণ যদি আহে আৰু ইয়াৰ মাজতে তেতিয়া আৰু চেছ আৰু আজি। তো যিহেতু মানে কি মোৰ ইণ্টাৰভিউ আছে 20 তাৰিখে আৰু ইফালে মানে 19 তাৰিখে যাব লাগিব। 20 তাৰিখে আছে বাক্সা চৰাইমাৰী মানে কেম্পত আছে, তাত বেটেলিয়ান কেম্পত। তো গতিকে তাত যাই কিনে মানে কি দিব লাগিব। তো আৰু ইফালে মানে কি হয় নাজানো। তো দৌৰাটোত মানে কি ঠিকে আছে, টাইমটো ঠিকে আছে মোটামুটি। তো আৰু আগলৈ যাতে আৰু মানে কি কৰিব পাৰোঁ আৰু তাত বা কি হয়, তাত যদি আৰু মানে কি টাইমটো আৰু কম লাগে তেতিয়া কোনো কথা নাছিল। কিন্তু লং জাম্পটোত অলপ মানে উল্টা পাল্টা হৈ আছে, মানে সেই লং জাম্পটোত মানে অলপ কম আহি আছে। কিন্তু যাতে এক্সিলেণ্ট যদি আহে কোনো কথা নাছিল। তো কি হয় নাজানো, আৰু এতিয়াবা কি হয় তাত, আৰু যদি ভাগ্য ভাল থাকে তেতিয়া মানে কি হয়তো তাত এটা ভালকৈ এটা মাৰ্ক লৈ আহিব পাৰোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যে যাতে মানে কি মই এটা ভাল মাৰ্ক এটা লৈ আহিব পাৰোঁ 20 তাৰিখে। তো গতিকে সেইটো আপোনালোকে আশীৰ্বাদ কৰিব। তো যি কি নহওক এইখিনি আছিল। তো আপোনালোকে আশীৰ্বাদ কৰিব, আশীৰ্বাদ কৰিলেহে মই মানে আগুৱাই যাব পাৰিম। তো গতিকে কি হয় নাজানো, 20 তাৰিখে মই ইণ্টাৰভিউটো দি অহাৰ পিছত আপোনালোকে মানে কি ভিডিঅ' যোগেদি গোটেইখিনি গম পাব। তো গতিকে পাছ কৰা নকৰাটো সেইটো পিছৰ কথা, কিন্তু আপোনালোকে গম পাব। যদি পাছ কৰোঁ মানে গমেই পাব, পাছ নকৰিলেও আপোনালোকে গম পাব কি হয়। তো ভিডিঅ' যোগেদি গম পাব। তো গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আজিলৈ এইখিনিয়ে, বাই বাই। আৰু গতিকে কি হয় নাজানো, তো মানে কি দৌৰিব পাৰি না নোৱাৰোঁ সেইটো গম নাপাওঁ। কিন্তু বৰষুণ বৰ্তমান অহা যেন নালাগে, কিন্তু মানে কি অলপ অন্ধকাৰ কৰি আছে। তো কি হয় নাজানো, আবেলিলৈ হয়তো যদি বৰষুণ নাহে আবেলিলৈ দৌৰিব পৰা যাব। তো আৰু লগৰকেইটাও আহিম বুলি কৈছিল, কিন্তু এতিয়ালৈকে অহা নাই। তো সেইফালে টায়াৰ চায়াৰ পৰি আছে। তো গতিকে কি হয় নাজানো। তো এইফালৰ পৰা একদম এই চাইডেদি পূৰা একদম, আৰু এই চাইডে পূৰা একদম এইটো ৰাউণ্ড, এই ৰাউণ্ডটোত মানে কি 4.5 পাক, মিনিমাম 4.5 পাক যদি আপোনালোকে মাৰে ইয়াত 1600 কমপ্লিট হৈ যায়। তো গতিকে যিহেতু 1600 দৌৰিব দিব 5 মিনিটত এক্সিলেণ্ট। তো সেইখিনি, তো যি কি নহওক নাজানো। তো মানে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব। তো গোটেইখিনি গম পাব। 20 তাৰিখে মোৰ ইণ্টাৰভিউ আছে। তো গতিকে ইণ্টাৰভিউটো দিয়াৰ পিছত গোটেইখিনি গম পাব। তো আজিলৈ এইখিনি, বাই বাই গাইজ, বাই বাই।